গুড মৰ্ণিং। HS ফাৰ্ষ্ট ইয়াৰত যিসকল ষ্টুডেণ্টে এতিয়ালৈ এডমিশ্যন পোৱা নাছিল সেইসকল ষ্টুডেণ্টৰ কাৰণে আহিছে খুব ভাল খবৰ। আজিৰ পৰা আৰম্ভ হ'ব নিজৰ নিজৰ কলেজসমূহত এডমিশ্যন। আজি আৰু কালি হ'ব লাষ্ট ডেট। আজি আৰু কালিৰ ভিতৰত এডমিশ্যনসমূহ হ'ব, মানে ইনষ্টিটিউটসমূহে লিষ্টসমূহ ধুনীয়াকৈ বনাই লৈছে। যিসকলে এডমিশ্যন পোৱা নাই সেইমতে এডমিশ্যনসমূহ আজিৰ পৰা আৰম্ভ হ'ব। গতিকে সকলোবোৰ ষ্টুডেণ্টে কলেজত যাই নিজৰ নিজৰ এডমিশ্যনসমূহ কৰি লয় যেন। এডমিশ্যনসমূহ ফ্ৰী এডমিশ্যন হ'ব, যদিহে ইনকাম চাৰ্টিফিকেট আছে ফ্ৰী এডমিশ্যন পাব, আৰু নোপোৱাসকলেতো পে' কৰিব লাগিব। নিজৰ নিজৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন ডকুমেণ্টছসমূহ আৰু অনলাইন এডমিশ্যন কপিসমূহ এইখিনি সকলোবোৰ লৈ যাব। ধুনীয়াকৈ ফটো চটো এইবিলাক গোটেইখিনি মানে লৈ যাব। আৰু আজি নহ'লেও কালি এডমিশ্যন হ'ব, মানে মাৰ্ক হয়তো কম থাকিলে প্ৰথমত এডমিশ্যন নহ'বও পাৰে, কালি হ'ব। আৰু দৰ্পণত হয়তো কিছুমানৰ কংগ্ৰেচুলেশ্যন অহা নাই, দৰ্পণত অলপ খেলি মেলি হৈ আছে, সেইটো সকলোৱে গমেই পাইছে। সেইবিলাকো যাব কলেজত, যাই নিজৰ নিজৰ এডমিশ্যনসমূহ কৰাই ল'ব। মানে কলেজসমূহে বহুত মানে চেষ্টা কৰি এডমিশ্যনসমূহ সকলোকে দিয়াৰ কাৰণে চেষ্টা কৰি আছে। গতিকে সকলোৱে কলেজত যাই নিজৰ নিজৰ এডমিশ্যনসমূহ কৰি লয় যেন। যিবিলাক ষ্টুডেণ্টে ফ্ৰী এডমিশ্যন পাব হয়তো কলেজসমূহত কিবা এটা ফিজ ল'ব পাৰে, হয়তো 500-700 বা এনেকুৱা কিবা এটা ফী লৈ আছে কলেজসমূহত, সেইটো লগত লৈ যাব।